গুড ইভিনিং এভৰিবডি। আজি আমি কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থকা কিছুমান ফক ডান্স বা লোকনৃত্যৰ বিষয়ে অসমীয়াতে অলপ জিকে ট্ৰিক কিছুমান দিম, সেইখিনি অকণমান আপোনালোকে গুৰুত্ব দি পেলাই চাবচোন। এই ভিডিঅ'টোত কাৰো সন্মান আঘাত সানিবৰ বাবে প্ৰস্তুত কৰা নাই, কেৱল মাত্ৰ বুজি পাবৰ কাৰণে, উজু হ'বৰ কাৰণে বা সুবিধাৰ কাৰণে সেইটো বনোৱা হৈছে। গতিকে আপোনালোকে সেই তেনেদৰে পজিটিভলি লৈ পেলাই কথাবিলাক ভালদৰে চিন্তা কৰি মনত ৰখাৰ চেষ্টা কৰিব। প্ৰথমে আহিছোঁ নৰ্থ ইণ্ডিয়াৰ উত্তৰাখণ্ডৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফক ডান্সটো হৈছে ঘৰৱালি। আমি এইটো বুজি পাবৰ কাৰণে ঘৰৱালি বুলি কৈছোঁ যে এনেকুৱা যে উত্তৰাখণ্ডৰ ছোৱালী এজনী আনিব পৰা হ'লে ঘৰ ধৰি ৰাখিব পাৰিলেহেঁতেন বা লখিমী হ'লহেঁতেন, সেই তেনেকুৱা ভাৱনা এটাত যদি আমি এনেকৈ মনত ৰাখোঁ যে ঘৰৱালি, ঘৰ ধৰি ৰখা ছোৱালী, উত্তৰাখণ্ডৰ ছোৱালী সদায় ঘৰ ধৰি ৰখা ছোৱালী, তেতিয়া আমি ঘৰৱালি শব্দটো আমি মনত ৰাখিব পাৰিম। কাষৰ ছবিখন চাই ল'ব যে উত্তৰাখণ্ডৰ ছোৱালী সদায় লখিমী হয় আৰু যদি আনিব পাৰোঁ তেতিয়া ঘৰৱালি হ'ব, তেনেকৈ মনত ৰাখিব পাৰে। ইয়াৰ পিছতে UP উত্তৰ প্ৰদেশৰ কথা ক'ব পাৰোঁ। ইয়াত 5টা ফক ডান্স আছে। এনেকৈ ক'ব পাৰোঁ জোৰা কাজৰি, ইয়াত 2টা ফক ডান্স হয়। জোৰা কাজৰিক যদি আমি জংকী পানী বুলি কওঁ, জংকী পানী ৰাসলীলাৰ নামত নতংকি কৰি কুল নামানি চহৰলৈ পলাই গ'ল। জোৰা কাজৰিয়ে ৰাসলীলা কৰি নতংকি কৰি কুল নামানি চহৰলৈ পলাই গ'ল। তেনেকৈ যদি আমি বাক্য এটা মনত ৰাখোঁ তেতিয়া আমাৰ সেইটো বুজিবলৈ সুবিধা হয়। জোৰা কাজৰি অসমীয়া ধৰক জংকী আৰু পানী। জোৰা কাজৰি ৰাসলীলাৰ নামত নতংকি কৰি কুল নামানি চহৰলৈ পলাই গ'ল, সেইটো চাৰ্কুলা। তেনেদৰে মনত ৰাখিলেও আমাৰ কাৰণে এইটো সুবিধা হয়। ৰাসলীলা 2টা আছে। এটা আছে দাণ্ডিয়া ৰাস, সেইটো হৈছে গুজৰাটৰ, কিন্তু এই ৰাসলীলা বুলি যিটো কোৱা হয় সেইটো হৈছে UP বা উত্তৰ প্ৰদেশৰ। এই কথাবিলাক মনত ৰাখিবলগীয়া হয়। তাৰপিছতে আহিছোঁ পাঞ্জাৱলৈ। ইয়াত এনেদৰে মনত ৰাখিব পাৰি যে পাঞ্জাৱৰ বৃদ্ধ সকলোৱে ভাং খাই নাচে। পাঞ্জাৱৰ বৃদ্ধ সকলোৱে ভাং খাই নাচে। বৃদ্ধাৰ পৰা গিদ্ধা আহিছে আৰু তেনেদৰে ভাঙৰ পৰা ভাংৰা, এই কথাটো মনত ৰাখিব। পাঞ্জাৱৰ বৃদ্ধ সকলোৱে ভাং খাই নাচে, কিন্তু এইটো বুজিবৰ কাৰণেহে কোৱা হৈছে, এইটো বেয়াকৈ নল'ব, কথাটো কেৱল মনত ৰাখিবৰ কাৰণে এইটো এবাৰ বুজি চাব। তাৰপিছত আহিছিলে হিমাচল প্ৰদেশ। তাত চাপেলি আৰু দাণ্ডা নাও, এইটো অসমীয়া এটা গীত গাব পাৰি যে চামেলি নাওলৈ আনিমগৈ তোক। চামেলিৰ পৰা চাপেলি আৰু সেই দাণ্ডা নাও, সেই তলত ছবিটো আপুনি যদি চায় তাত দেখা পাব যে হাতত এডাল দাণ্ডা বা লাঠি আছে। সেই তেনেকুৱা নাও লৈ পেলাই তোক আনিমগৈ, চামেলি নাওলৈ আনিমগৈ তোক, সেইটো হ'ব হিমাচল প্ৰদেশ। ইয়াৰ পিছতেই JNK জম্মু কাশ্মীৰ লাডাখৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে ৰৌফ আৰু দমহাল। এটা কথা মনত ৰাখিবলগীয়া যে জম্মু কাশ্মীৰক ভাৰতৰ বা পৃথিৱীৰ ভূস্বৰ্গ বুলি কোৱা হয় বা মুধচ বুলি কোৱা হয়। মুধচক ইংলিছত কোৱা হয় ৰূফ। সেই ৰূফৰ পৰা ৰৌফ আহিছে। ৰৌফটো হৈছে এটা মহিলাৰ ডান্স, মহিলাৰ নৃত্য, সেইটো তেনেকৈও কুৱেশ্যন আহে। তাৰপিছত দমহালটো এটা হৈ থাকে, এটা ইম্পৰ্টেণ্ট এটা ফক ডান্স হয়। সেইটো দমহালৰ কথা আমি এনেকৈ ক'ব পাৰোঁ যে তাত বাৰেপতি বোমা বাৰুদৰ দুৰ্যোগ চলি থাকে, গতিকে সেইটো তাত দমহাল বুলি আমি শব্দটো প্ৰনাউন্স কৰিব পাৰোঁ। তাৰপিছতো ৰৌফ, যে ভূস্বৰ্গ বা কাশ্মীৰ হৈছে ভাৰতৰ ভূস্বৰ্গ বা পৃথিৱীৰ ভূস্বৰ্গ, তাক ইংলিছত ৰূফ বুলি কোৱা হয়, গতিকে সেই ৰূফৰ পৰা ৰৌফ আহিছে। তাৰপিছতে আছে গুজৰাটৰ দাণ্ডিয়া ৰাস। দাণ্ডিয়া ৰাসটো পুৰুষ মহিলাই অকণমানি হাতত লাঠি লৈ পেলাই খেলে, সেই লীলাটোক ৰাসলীলা দাণ্ডিয়া ৰাস বুলি কোৱা হয়। এনেকৈ আমি ক'ব পাৰোঁ যে শ্ৰীকৃষ্ণ গুজৰাটৰ দ্বাৰকাৰ আছিল, সেই দ্বাৰকাতেই তেওঁ ৰাসলীলা দাণ্ডিয়া ৰাস তেওঁ সেইটো প্ৰস্তুত কৰিছিলে বা তেওঁ তাত সৃষ্টি কৰিছিল। গুজৰাটৰ শ্ৰীকৃষ্ণই ৰাসলীলা আৰম্ভ কৰিছিলে। তাৰপিছতো ক'ব পাৰি গৰবা। অসমৰ তুলনাত গুজৰাট বৰ গৰমৰ পৰা গৰবা আহিছে। তাৰপৰা মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত আমি লৱণ ক'ব পাৰোঁ, লৱণৰ পৰা লৱণী, যে মহাৰাষ্ট্ৰৰ লৱণ, কিনাৰৰ ছবিত সেই লৱণৰ কথা দিয়া হৈছে, মহাৰাষ্ট্ৰৰ লৱণী। তাৰপৰা কোৱা হয় গোৱা। অসমত যিদৰে হুণ্ডি খেলা হয় তাত মাণ্ডি খেলা হয়, আৰু মাণ্ডিত দাগ দিয়ে মহিলাই, সেই মহিলাগৰাকীক ডাকনি বুলি কোৱা হয়। মাণ্ডি খেলত দাগ দিয়াগৰাকীক গোৱাৰ মাণ্ডি খেলত দাগ দিয়াগৰাকীক ডাকনি বোলা হয়। তেনেদৰে সেই 2টা ফক ডান্স আমি মনত ৰাখিব পাৰোঁ। তাৰপিছত আহিছিলে ৰাজস্থানৰ সেই ওপৰত ৰাজপুতসকলৰ ওপৰত এখন চিনেমা কৰিছিলে পদ্মাৱত, তাত দীপিকা পাডুকনে ফিমেল লিড লৈছিলে। তেনেদৰে ক'ব পাৰি ঘুমৰ নচা কাঠপুতলা যেন দীপিকা তোমাক চুই চাওঁ লাগে। ঘুমৰ নচা কাঠপুতলা যেন দীপিকা তোমাক চুই চাওঁ লাগে। এই 3টা ডান্স বৰ ইম্পৰ্টেণ্ট হয়। এটা হৈছে ঘুমৰ,
আনটো হৈছে কাঠপুতলি আৰু ইটো হৈছে চুইচিনি সেই তিনিটা মনত ৰখাৰ তেনেকৈ এটা ট্ৰিক এটা মই কৈছোঁ চমু ট্ৰিক ঘুমৰ নচা দীপিকা ঘুমৰ নচা কাঠপুতলা যেন দীপিকা তোমাক চুই চাওঁ লাগে ইয়াৰ পিছত হৈছে ছত্তীশগড়ৰ গাড়ী সেইটো গদি নহয় গাড়ীহে আচলতে উচ্চাৰণ কৰা দেখা যায় ইয়াত ক'ব পাৰি যে চৈ দিয়া গাড়ী ছত্তীশগড়ৰ চৈ দিয়া গাড়ী সেই গাড়ীটো আমি তাত ব্যৱহাৰ কৰিব পাৰি তাৰপৰা কৰ্ণাটকৰ য়ক্ষগান এনেকৈ আমি ক'ব পাৰোঁ যে KGFৰ ছুপাৰষ্টাৰ য়ছে কেৱল গানেই নাগায় কেৱল এক্টিঙেই নকৰে তেওঁ গানো গায় আৰু সেই গানবিলাকক কোৱা হয় য়ক্ষগান কৰ্ণাটকৰ KGF ছুপাৰষ্টাৰ য়ছে গোৱা গানবিলাকক য়ক্ষগান বোলা হয় তাৰপিছত আহিলে কেৰেলাৰ কাৰণে কিনাৰৰ চিত্ৰত সেই কাজল সাগৰলৈ চিত্ৰ দিয়া হৈছে বাৰু যি নহওক ইয়াত এনেদৰে ক'ব পাৰি নাম গাই গাই কথাৰ মাজেৰে মোহিনীয়ে আমাক চবকে মোহিলে নাম গাই গাই কথাৰ মাজেৰে মোহিনীয়ে আমাক চবকে মোহিলে মোহিনীঅট্টম এটা ক্লাছিকেল ডান্স কথাকলিও এটা ক্লাছিকেল ডান্স তাৰপৰা ওনামটো এটা নাও খেলৰ লগত জড়িত সেইটো জৱাহৰলাল নেহৰু বুলি এটা নাও খেল বুলিও কোৱা হয় তাৰপিছত আহিলে তামিলনাডু কেতিয়াও কঙাল নহয় ই ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য সেই কঙালৰ পৰা পংগাল আহিছে আৰু ভাৰতৰ পৰা ভাৰতনাট্যম তামিলনাডু কেতিয়াও কঙাল নহয় ই ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য ইয়াৰ পিছত ইষ্টৰ ইম্পৰ্টেণ্ট ফক ডান্সকেইটা হৈছে পাইক আৰু চাও ঝাৰখণ্ডৰ পাইক হৈছে অসমৰ এটা প্ৰথা আৰু এনেকুৱা ক'ব পাৰি যে আমাৰ পাইকক কৰ বুলিও কোৱা হয় যে এই কৰ তুলিবলৈ কোন আহিছে পাইক তুলিবলৈ কোন আহিছে চাওঁ ঝাৰখণ্ডৰ পৰা আহিছে দেখোন পাইক তুলিবলৈ কোন আহিছে চাওঁ তেওঁ ঝাৰখণ্ডৰ পৰা আহিছে তাৰপিছত ক'ব পাৰি বিহাৰৰ যতীন বৰাৰ চুলিৰ জট লাগিলত বিহাৰত গৈ পেলাই চুলি কটাই আহিলে যতীন বৰাৰ চুলিৰ জট লাগিলত বিহাৰত গৈ চুলি কটাই আহিলে সেইটোৱে হৈছে যতীন তাৰপিছত আছে নাগালেণ্ডৰ চং এই নগাসকল ক'ৰ মুককচং এই নগাসকল হৈছে মুককচং তাৰপিছত ক'ব পাৰি বাগলা মেঘালয় বৰ পাগলা আছে দেই অসমৰ বহুত মাটি লৈ ল'লে সেই পাগলাৰ পৰা বাগলাটো আনিব পাৰি মেঘালয়ৰ মানুহ বৰ পাগলা আছে দেই অসমৰ বহুত মাটি লৈ ল'লে তেনেদৰে এটা আমি এনেই যোগ কৰিব পাৰোঁ তাৰ পৰা মিজোৰামৰ চেৰি চোবাওঁ তেনেদৰে সেইটো আমি চেৰাও আমাৰ লগত মিলাব পাৰোঁ ইয়াৰ উপৰি ক্লাছিকেল ডান্স কেইটামান বাৰু ইয়াত দিলোঁৱেই তাৰ উপৰি কথক নৰ্থ ইণ্ডিয়াৰ কথক তাৰপৰা উৰিষ্যাৰ উৰিষ্যি অসমৰ সত্ৰীয়া তাৰপৰা মণিপুৰৰ মণিপুৰী এইকেইটাও মনত ৰাখিবলগীয়া কেতিয়া মানে স্বীকৃতি পাইছিলে এইকেইটাও আপোনালোকে মনত ৰাখিব